এভৰিৱান, আজি মই পূজা চাবলৈ আহিছোঁ। আজি হৈছে ষষ্ঠী আৰু ষষ্ঠীৰ দিনা ভিৰটো কম থাকে বাৰু, সেইকাৰণে আহিলোঁ দেউতা আৰু মোৰ লগত। তাৰপিছত মানে মই আৰু দেউতা আহিলোঁ। তাৰপিছত চলিহানগৰ পূজা মণ্ডপ আৰু আপোনালোকক মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ষষ্ঠীৰ পৰা নৱমীলৈকে। আৰু এটাই ভিডিঅ' বনাম, বেছিকৈ ভিডিঅ' নবনাওঁ। বেছিকৈ ভিডিঅ' বনালে মানে আপোনালোকৰ কনফিউজ হৈ যায় ন চাবলৈ। যোৱাবাৰ মই আধাকৈ বহুতকেইটা হৈ গ'ল, সেইকাৰণে এইবাৰ এটা ভিডিঅ' বনাম। আৰু এয়া হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰত বনাইছে, খুব ধুনীয়া হৈছে। মই ভিডিঅ'টো আপোনালোকক দেখাম ৰ'ব, ভিতৰৰ ফালটো কেনেকৈ বনাইছে আৰু পূজা মণ্ডপটো কেনেকুৱা হৈছে। হেল্ল' ভিউৱাৰ্ছ, মই আজি চলিহানগৰৰ পূজা মণ্ডপলৈ আহিছিলোঁ। আজি ষষ্ঠীৰ দিন। পূজা মণ্ডপখন যথেষ্ট ভাল হৈছে, চাই ভাল লাগিছে আৰু আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আগলৈও এনেকৈ দেখাই থাকিম। আপোনালোকে কেনেকুৱা পালে চাই আমাক জনাবচোন বাৰু। পূজা যিহেতু বছৰেকৰ মূৰত আহে, সেয়েহে পূজা প্ৰতি বছৰেই নতুন যেন লাগে। এইবছৰো মোৰ কাৰণে বহুত ভাল, গতিকে এইবাৰ মহাষষ্ঠীৰ দিনা আমি আহিলোঁ আমাৰ ঘৰৰ ওচৰৰে চলিহানগৰ পূজা মণ্ডপ। এইবাৰ পূজা মণ্ডপ ভাগ বনাইছে অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰত। অযোধ্যা ৰাম মন্দিৰ যিহেতু মই গৈ দেখা নাইগৈ, কিন্তু ইয়াত চাই খুব ভাল লাগিছে। ভিতৰত মাৰ আটাইকেইটা অৱতাৰ বা ৰূপ গোটেই কেইখন ফটোতে সুন্দৰকৈ প্ৰতিফলিত হৈছে আৰু প্ৰতি বছৰে এই পূজাভাগ সদায় ধুনীয়া হয়। আজি মহাষ্টমী আৰু মহাষ্টমীৰ দিনা মই আৰু মায়ে আহিলোঁ আমাৰ তিনিচুকীয়া পূজা মন্দিৰলৈ, তিনিচুকীয়া অসমীয়া পূজা মন্দিৰ। তাত আমি প্ৰতি বছৰে শৰাই দিওঁ অষ্টমীৰ দিনা আৰু এইবাৰো দিছোঁ। যোৱাবাৰ মই এই পূজা মন্দিৰৰ ভিডিঅ' দেখাইছিলোঁ আপোনালোকক, গতিকে এইবাৰো দেখাইছোঁ। আৰু এই পূজা মন্দিৰত সদায় আহি খুব ভাল লাগে, এটা আধ্যাত্মিক মনোভাৱ হয়। যেতিয়া ক'ৰবালৈ যাবলৈ হ'লে ঘৰত ফাইট কৰি মেলি যাবলগীয়া হয়, তাতকৈ আৰু কি কথা থাকে। আপোনালোকৰ হয়নে বাৰু মোক ক'ব দেই। ফাইট মানে মই এনেকৈ মৰামৰি টাইপৰ নহয়, মানে এনেই আৰু মুখেৰে অভিমান কৰা নিচিনাকৈ। ঘৰৰ পৰা মানে মোক নাযাবলৈও কোৱা নাই, কিন্তু যাবি বুলি কৈছে। কিন্তু মোৰ মনত ভয় আহিলে, যদি নাযায় কি হ'ব, সেইকাৰণে অকণমান অভিমান কৰি দিলোঁ আৰু। বাকী এইখন হৈছে তিনিচুকীয়াৰ ছেকেণ্ড বেষ্ট পূজা, ঠাণ্ডাঘৰৰ পূজা। মোৰ গৈ খুব ভাল লাগিলে। প্ৰতি বছৰে যাওঁ, মানে প্ৰতি বছৰ বুলি ক'লে যোৱা বছৰ গৈছোঁ বাৰু, তাৰ এইবছৰ গ'লোঁ, গৈ খুব ভাল লাগিলে। কিন্তু আমাৰ নিচিনাৰ কাৰণে অকণমান দিগদাৰী আৰু খোজকাঢ়ি যাবলগীয়া হৈছে। পিছে মোৰ জোতাযোৰ নতুন আছে, সেইকাৰণে অলপ কাটিলে বাৰু, কিন্তু গৈ ভাল লাগিলে। এইখন হৈছে মানৱ কল্যাণ পূজা মন্দিৰ। এইখনো এখন বিশেষেই হয়, এইখনত গৈও খুব ভাল লাগে। এয়া হৈছে ভিতৰৰ পূজা ভাগ। ইমান ভিৰ জানেনে, তাত মই ভিডিঅ'টো কৰোঁতে ফাকে ফাকেহে কৰিবলগীয়া হৈছে।